বৰষুণ দিলে ইমান বেছি বৰষুণ একেবাৰে নেৰা নেপেৰা বৰষুণ বানপানী হোৱাৰ নিচিনা হৈ যায় কিন্তু ৰ'দ দিলে ইমানেই বেছি ৰ'দ সহ্য কৰিব নোৱাৰে এই দুদিন কেনেকুৱা ৰ'দ দিছে গম পাইছে ইমান বেছি মানে ৰাতিপুৱা 5টা বাজে কি নাবাজে ৰ'দটো টিটিকি একদম ওলাই আহে এয়া ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছে ছোৱালীজনী স্কুললৈ বুলি উলিয়াই লৈছোঁ গৰম গৰম বুলিতো কৈ থাকিলে নহ'ব স্কুলটো নিবই লাগিব তাইক ধুনীয়াকৈ ওলাই মেলি ল'লোঁ আৰু লগতে ময়ো ওলাই লৈছোঁ তাইক স্কুলত থৈ আহিয়ে চিধা মই চাহহে বনাওঁহি চাহ বনাইছোঁ আৰু ইফালে মই মেগীও পাতি দিলোঁ আৰু এয়া অলপ পায়স আছিলে আৰু এয়া মাহী ছোৱালীকেইজনী আছেই তাহাঁতি দেখিছেনে গৰমত পকাতে পৰি আছে লগতে তাই সৰুজনী মেগীও খাই ল'লে বাকীখিনি গোটেইখিনি চাহ খাই লোৱাৰ পাছত এয়া দুপৰীয়া মই মাংসখিনি মেৰিনেট কৰি লৈছোঁ অলপ মাংসকে ভাজিম বুলি কিন্তু মাংস ড্ৰাই ফ্ৰাই বনালোঁ মই আপোনালোকক ভিডিঅ'টো পিছত দিম বাৰু কেনেকৈ বনালোঁ কিন্তু এতিয়া ভিডিঅ'টো বহুত দীঘল হ'ব বুলি ভাবিয়ে নিদিলোঁ কাৰণ তেনেকৈ লং ভিডিঅ' বনাব মানে মই ভিডিঅ' তেনেকৈ কৰি নথওঁ আৰু এডিট কৰিব ইমান বেছি নাজানো কাৰণে দিয়া নহয় শ্বৰ্ট ভিডিঅ'কে বেছিকৈ দিয়া হয় আৰু এয়া 11:30 বাজিবলৈ হ'ল ছোৱালীজনীক আনিবলৈ বুলি আকৌ ওলাই ল'লোঁ দেখিছেনে একদম ডিঙিয়ে চিঙিয়ে এখিনিমান পাউডাৰ ঘঁহি লৈছোঁ নহ'লে মানে উপায় নাই ইমান বেছি গৰম পৰিছে নহয় তাইক আনিবলৈ বুলি এতিয়া যাওঁ বাহিৰত মানে চকু মেলিব নোৱাৰা ৰ'দ ইমানেই চোকা ৰ'দ হৈছে তাইক আনি মেলি একেবাৰে বাকীখিনি তাৰপিছত মই ভিডিঅ' কৰা নহ'ল বাৰু একেবাৰে সন্ধিয়াহে কৰিছোঁ সন্ধিয়া পূজা চূজা দি মেলি লৈ ছোৱালীজনীক এবাৰ পঢ়াওঁ বুলি ল'লোঁ আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ বাই থেংক ইউ